গোলাঘাট নগৰৰ মাজমজিয়াৰ পৰা দিন দুপৰতে এইবাৰ সংঘটিত হৈছে গাড়ী চুৰৰ ঘটনা। গোলাঘাট নগৰত পাৰ্কিং কৰি থোৱা অৱস্থাৰ পৰাই এজন ব্যক্তিৰ গাড়ী চুৰৰ হোৱাৰ দৰে এক ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি গোলাঘাট জিলাৰ গমাৰীৰ বাসিন্দা যোগেন চুতীয়া নামৰ লোকজনৰ AS05E6354 নম্বৰৰ বগা ৰঙৰ অল্টো গাড়ীখন শুক্ৰবাৰে দিনৰ ভাগত গোলাঘাট নগৰৰ JDSA কমপ্লেক্সৰ সন্মুখত পাৰ্কিং কৰি থৈ লোকজন অফিচৰ কামত ওলাই গৈছিল। কিন্তু আবেলি প্ৰায় 4 মান বজাত গাড়ীৰ মালিকে বাহনখন নিবলৈ আহি দেখে যে গাড়ীখন পাৰ্কিং কৰি থোৱাৰ অৱস্থাৰ পৰাই নোহোৱা হয়। গাড়ী চুৰে লৈ উধাও হোৱাৰ এই ঘটনাৰ সন্দৰ্ভত যোগেন চুতীয়া নামৰ লোকজন লগে লগে গোলাঘাট আৰক্ষীক খবৰ দিয়ে। তৎক্ষণাত গোলাঘাট আৰক্ষী ঘটনাস্থলীত আহি উপস্থিত হৈ গাড়ীৰ সন্ধানত নামে। কিন্তু এই পৰ্যন্ত গাড়ীখনৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে। যোগেন চুতীয়া নামৰ গাড়ীৰ মালিকে গোলাঘাট আৰক্ষী থানাত এই সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছে। গাড়ীখনৰ মালিক যোগেন চুতীয়াৰ ভাষ্য শুনোৱা হওক। মই গাড়ীখন 11:30মান বজাত এইডোখৰতে পাৰ্কিং কৰি থৈছিলোঁ। তাৰপৰা গৈ মই ছাপ্লাই ডিপাৰ্টমেণ্টলৈ গৈছিলোঁ, কিবা মোৰ আলোচনা এটা আছিলে। আলোচনাৰ পৰা আহি মই প্ৰায় 3টামান বজাত বাটাৰফালে গ'লোঁ আপেল কিনিব। আপেল কিনি আহি মই এই কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ ARCSৰ অফিচলৈ গ'লোঁ। তাৰপৰা ঘূৰি আহি মই ঘৰলৈ যাবলৈ গাড়ীখন চাইছোঁ, গাড়ীখন নাই। কিমান সময়ৰ কথা এইটো? 4টা হৈ যাব পাৰে। 4টামান বজাতে নিছে, মানে দিনতে নিছে? একচুৱেলি চোৱা নাই টাইমটো। দিনতে নিছে তাৰমানে? অঁ, দিনত। তাৰপৰা আহি গাড়ীখন নাই। তাৰপৰা মই মুখৰ দোকানীকেইজনক সুধিছোঁ যে নাই মোৰ গাড়ীখন, তেখেতলোকে কৈছে হয় আপুনি গাড়ীখন থৈছিলে, ৰাতিপুৱা মই দেখিছোঁ। গতিকে এতিয়া গাড়ীখন নাই। এতিয়া তেখেতলোকেও অকণমান হেৰি কৰিছে, কোৱা কৰিছে যে নম্বৰ কিমান অল্টো 800 AS05E6354। কিন্তু কি কালাৰ? হোৱাইট। আইনী ব্যৱস্থা লৈছে নেকি? আইনী মানে মই থানালৈ গ'লোঁ, তেখেতলোকে অকণমান এনকুৱাৰী কৰি আছে। মই এতিয়া লিখিতভাৱে মই দিমগৈ। এতিয়া কি নাম আপোনাৰ? মোৰ যোগেন চন্দ্ৰ চুতীয়া, মোৰ গমাৰীত ঘৰ। এতিয়া আপুনি গমাৰীৰ পৰা গাড়ীখন লৈ আহিছিলে? হয়, ৰাতিপুৱা মই অহা। হয়। কিমান দিন হ'ল গাড়ীখন আপোনাৰ লোৱা? গাড়ীখন লোৱা মোৰ এতিয়া 12 বছৰ 2 মাহ হৈছেগৈ। কি ক'ব এনেকৈ দিন দুপৰ যদি গোলাঘাটত সুৰক্ষা নহয়? এইটো এটা একেবাৰে মানে দোকান একেবাৰে 12 ফুটমানৰ ডিষ্টেঞ্চত গাড়ীখন ৰাখিছোঁ। আৰু ইমান গাড়ী আছে? নিৰাপত্তা নাই যে গোলাঘাটত মই ভাবিবই পৰা নাই। এইটো আগতেও মই থওঁ ইয়াত গাড়ীখন, এইখিনি থওঁ, নহ'লে মানে সেই মানে গপ্তমুখলৈ থওঁ। কিন্তু মই এই জেগাতে প্ৰায় গাড়ীখন থওঁ। কিন্তু আমি ভবা নাছিলোঁ যে এনেকৈ দিন দুপৰতে এই গাড়ীখন চুৰ হ'ব। আপুনি থোৱাৰ সময়ত কোনোবা যুৱক আপুনি দেখিছোঁ? তেনেকৈ নাই। কোনোবা এজন মানুহৰ লগত মাজতে মই কিবা এটা ডকুমেণ্টছ অলপ থলোগৈ গাড়ীত, ড্ৰাইভাৰ ছিটৰ ইফালটো। হ'লেও মই ড্ৰাইভাৰ ছিটটো মই এই দৰ্জাখন লক কৰি দিছোঁ। কিন্তু তেতিয়া এজন ল'ৰা আহি মোক মানে 10 টকা 20 টকা এটা কিবা খাবলৈ বিচাৰিছে। কিন্তু মই ক'লোঁ যে খুচুৰা নাই, মোৰ 200 টকীয়া আছে, মই আনকালে আপোনাক দি দিম বাৰু। তো মোৰ লগতে দিলোঁ। তেখেত মানে এইটো ৰৰালি ক'ব ন হোটেলখন, এইফালে পৰুৱা ইফালে, তালৈকে মোৰ পকেট কিন্তু গৈছে। তেতিয়া মই ছাপ্লাই কি কোঅপাৰেটিভ ডিপাৰ্টমেণ্টলৈ গৈ আছিলোঁ। মোৰ পকেটে গ'ল তেখেত। তো মই কোঅপাৰেটিভ ডিপাৰ্টমেণ্টলৈ গুচি গ'লোঁ, মোৰ কিবা কাম আছিলে। কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? কোনে কৰিছে কি কথা? তেনেকৈতো মই এতিয়া সেই মানুহজন চিনি পাব দেখিলে আপুনি? মই এতিয়া দেখিলে চিনি নাপাওঁ নহয়, যিজনে পইচা বিচাৰিছিলে। মই একচুত মানে হেৰি চাৰিআলিচতে এবাৰ চাইছোঁ, মানে এইজন পাগল নে কি এনেকৈ চাইছিলোঁ যদিও মই ইমান এটা গুৰুত্ব নিদিলোঁ। এইটো যে হ'ব মই ভবাই নাই নহয়। ঠিকেই। গাড়ীখন যে চুৰ হ'ব মোৰ কিবা। আৰক্ষীয়ে কি কৈছে এতিয়া? আৰক্ষীয়ে এতিয়া এনকুৱাৰী কৰি আছে, এইটো কেমেৰাত চাইছে কিবা হেৰি হ'ব। মই লিখিত হিচাপে এতিয়া দিমগৈ। নিউজ ডেস্ক ৰিপৰ্ট, দৃষ্টিকোণ।